মাঘৰ বিহুটো গ'ল, কিন্তু বোলে এতিয়া আহি আছে ২৬ জানুৱাৰীৰ বিহু, পুলিচজনে কোৱাৰ মতে। আমি মানে এনেকৈ বহুত চাইড চেকিং পাইছিলোঁ আৰু আৰ্মিসকলে আমাৰ গাড়ীৰ তললৈকে চাইছে। তাৰ পাছত আহি পালোঁ আমি দাদা বৌ ঘৰ আৰু পিঠা পনা লৈ গোটেইবিলাকে চাহ খাবলৈ বহিলোঁ আৰু ভতিজাটোকখিনি ভিডিঅ' কৰি দিব লাগে। ভাইটিয়েও সেই বজাৰ কৰি আহিলে, দিনেশ দাই বেলুন ফুলালে, য়েছ বেলুন ফুলাইছে মানে বৌৰ বাৰ্থডে। দিনটো আমি মজাকে এনজয় কৰিলোঁ সকলোৱে আৰু আমাৰ দাদাই যে ইমান আইটেম বনাইছিলে, মই লং ভিডিঅ' এটা কৰিছোঁ, লাহেকৈ আপলোড কৰিম, এডিট কৰা হোৱাই নাই। আৰু এয়া দেখিছেনে, আমি আহি পোৱাৰ পৰা বৌয়ে ঘৰলৈ এইটো নিবা সেইটো নিবাকে ঢেৰ পেকিং কৰি পেলালে। এনেকুৱা শ্বৰ্ট ভিডিঅ'টোত সকলোখিনি কথা বিৱৰি দেখুৱাবই নোৱাৰোঁ, সেইকাৰণে এবাৰ লং ভিডিঅ' কৰিছোঁ। আপলোড কৰিলে গম পাবলৈ ছাবস্ক্ৰাইব কৰি দিব। এয়া সন্ধিয়া কেক কাটিং হৈ গ'ল আৰু এই ভিডিঅ'ৰ জৰিয়তে মই মোৰ বৌ তোমালে পুনৰবাৰ আহিব লগা নতুন দিনবোৰ বহুত শুভেচ্ছা জনাইছোঁ। আৰু ইয়াৰ বাহিৰেও সেই দিনটোত কি কি কৰিলোঁ সকলোবিলাক জানিবলৈ সোনকালে লং ভিডিঅ' আপলোড কৰিম, চাবলৈ নাপাহৰিব। আজিলৈ আহোঁ, বাই।